ভূটানৰ পানী এৰি দিয়াৰ ফলত এনেকুৱা লেভেলৰ পানী বাঢ়িছে। হেল্ল' ফ্ৰেণ্ডছ, তো আপোনালোকে চাই আছে আজিজুল ব্লগছ এগেইন। নতুন ঠাই, নতুন অভিজ্ঞতা আৰু নতুন কাহিনীৰ সৈতে মই আজিজুল আপোনালোকৰ লগত আছো। তো আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো আজি আমি আহিছোঁ হাগ্ৰামা ব্ৰিজ। তো ইয়াতে হৈছিল আই ৰিভাৰ ফেষ্টিভেল। তো চাই আছে প্লেচটো, আৰু ইয়াতে আছে ফুটবল প্লেচ। তো সকলোবিলাক পানীৰে একদম ঢাকি গৈছে, কি ক'ম আৰু এনেকুৱা লেভেলৰ পানী বাঢ়িছে। আই নদী হয় এইটো। তো এইটো হাগ্ৰামা ব্ৰিজ। তো আজি ৰাতিত ইমান পানী বাঢ়িছে ন, কি হৈছে যিটো নেকি ভূটানৰ পানীটো এৰি দিয়াৰ ফলত তো এনেকুৱা লেভেলৰ পানী বাঢ়ি গৈছে। মানুহৰ বাৰী ঘৰত পানী উঠি গৈছে। তো ইয়াতে হৈছিল আই ৰিভাৰ ফেষ্টিভেল। তো চাওক এইটো প্লেচত কিমান ধুনীয়া এখন প্লেচ আছিল, তো এতিয়া পানীৰে ভৰি গৈছে প্লেচখন। তো এইটোৱে আৰু চাবলৈ আহিলোঁ আজি। তো আপোনালোককো দেখাই আছোঁ কেনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো অলপ আগত যাই কিনে আপোনালোকক দেখাই আছোঁ ভালকৈ। তো বহুত পানী বাঢ়িছে, কি ক'ম আৰু মানুহ বহুত দূৰৰ পৰা আহি চাই আছে কেনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ কেনেকুৱা পানী। তো চাওক ভূটানৰ পানী এৰি দিয়াৰ ফলত এনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো এতিয়া আমি যিটো নেকি হাগ্ৰামা ব্ৰিজৰ পিকনিক প্লেচ আছে, পিকনিক প্লেচত যাই কিনে চাওক কেনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো আপোনালোককো দেখাই আছোঁ, তো চাই থাকক। তো আমি আজি ৰাতিপুৱা গম পালোঁ যে এনেকুৱা লেভেলৰ পানী বাঢ়িছে। মানুহবিলাকে মানে ফটো চটো উঠাই কিনে ষ্টেটাছ লগাই আছে। তো এইটোৱে ভাবি আৰু আহিলোঁ, আহি কিনে চাই আছোঁ যে বহুত পানী বাঢ়িছে, কি ক'ম। চাওক এবাৰ এইফালে। তো এইফালে আছে এটা নদী আৰু এইফালে আছে আৰু এটা নদী। তো দুটা নদী একেলগত দিছে, এটা হ'ল কিবা নাঙল ভাঙা আৰু এটা হ'ল আই। তো দুটা নদীৰ পানী কিমান হয় আপোনালোকেতো জানে। আৰু তাৰ ফলত কিবা ভূটানৰ পানী এৰি দিছে। তো ভূটানৰ পানী এৰি দিয়াৰ ফলত ইমান পানী বাঢ়িছে। তো এইখনে হ'ল হাগ্ৰামা ব্ৰিজৰ পিকনিক প্লেচ। তো পিকনিক প্লেচখন এবাৰ চাওক, পানীৰে একদম ডুবি গৈছে। তো এতিয়াতো মানুহে ইমান পিকনিক খাবলৈ নাহে, তথাপিও মানুহে আহি থাকে মাজে মাজে। তো চাওক এইফালে আছে ঘৰবাৰী। তো ঘৰবাৰীখনতো একদম পানীৰে ডুবিছে, একদম কি ক'ম, আলাদা লেভেলৰ পানী হৈছে এইবাৰ। তো মই আপোনালোকক ভালকৈ দেখাই আছো। এইফালে চাওক মানুহৰ ঘৰবাৰীবিলাক একদম পানীৰে একদম ভৰি গৈছে। তো এতিয়া আমি আহিলোঁ যিটো নেকি হাগ্ৰামা ব্ৰিজত পিকনিক প্লেচ হয়। মানুহে পিকনিক খাবলৈ আহে হাগ্ৰামা ব্ৰিজত জানুৱাৰী ফেব্ৰুৱাৰী মাহত। তো এইখনে হ'ল হাগ্ৰামা ব্ৰিজৰ পিকনিক প্লেচ। তো মানুহে ইয়াতে পিকনিক খাবলৈ আহে। তো এইবাৰ ভূটানৰ পানী এৰি দিয়াৰ ফলত চাওক কেনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো মই আপোনালোকক ভালকৈ দেখাবলৈ ট্ৰাই কৰি আছোঁ। তো কি ক'ম, একদম পানীৰে একদম ভৰি গৈছে। ভূটানৰ পানী এৰি দিয়াৰ ফলত এনেকুৱা লেভেলৰ পানী বাঢ়িছে। তো ভূটানৰ পানীখন যেতিয়া বন্ধ কৰি দিব তেতিয়াই পানীখন কমি যাব। তো এইটোৱেই আজিৰ ব্লগ। তো আপোনালোকক কিবা ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিলোঁ। আৰু এইখন ভিডিঅ'ৰ পৰা যদি কিবা শিকিবলৈ পাইছে তেনেহ'লে ভিডিঅ'খন লাইক কৰি দিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকৰ পৰা চাই আছে পেজখন ফ'ল' কৰি দিব। থেংক ইউ।